ইসলামে কি কৈছে যি ব্যক্তি তৃপ্তি সহকাৰে পেট ভৰাই খায় অথচ তাৰ ঘৰৰ ওচৰৰ প্ৰতিবেশী লঘোনে থাকে তেতিয়াহ'লে সেই ব্যক্তি কেতিয়াও ইমানদাৰ হ'ব নোৱাৰে বাই হকি মিসকাত শৰীফৰ হাদিছ হয় তো ইয়াত প্ৰতিবেশী শব্দটো ব্যৱহাৰ কৰিছে ইয়াত কোনো মুছলমান বুলি ব্যৱহাৰ কৰা নাই চাই সি হিন্দু হোক চাই ইসাই হোক চাই শিখ হোক যি ধৰ্মৰে নহওক কিয় যদি তাৰ ওচৰৰ প্ৰতিবেশী লঘোনে থাকে তেতিয়াহ'লে সি কেতিয়াও মুছলমান হ'ব নোৱাৰে নেক্সট ইসলামত কি কৈছে শুনক যেতিয়া তৰকাৰী ৰান্ধিবা বা আঞ্জা ৰান্ধিবা তেতিয়া সেই তৰকাৰীত পানী বেছিকৈ দিবা যাতে তোমাৰ ওচৰ চুবুৰীয়াক সেই প্ৰদান কৰিব পাৰা অৰ্থাৎ সেই তৰকাৰী ওচৰ চুবুৰীয়াক প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে 6582 নম্বৰ হাদিছ মুছলিম শৰীফত নেক্সট কি কৈছে শুনক ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে আল্লাহৰ শপত সেই ব্যক্তি মুমিন নহয় যি লোকৰ প্ৰতিবেশী তাৰ অনিষ্টৰ পৰা নিৰাপদ নহয় সহিহ বুখাৰী 6016 নম্বৰ হাদিছ তো ইয়াত প্ৰতিবেশী শব্দটো উল্লেখ কৰা হৈছে ইয়াত কোনো মুছলমান শব্দটো ইউজ কৰা হোৱা নাই প্ৰতিবেশী যদি লঘোনে থাকে প্ৰতিবেশীক যদি অনিষ্ট কৰা হয় তেতিয়াহ'লে সি মুছলমানেই নহয় তো এয়াই হৈছে ইছলাম এই ভিডিঅ'টো টুইটাৰত তীব্ৰ গতিত ভাইৰেল